নমস্কাৰ, আজিৰ পৰা সভাপতি মহোদয় আৰু মহামান্য সদন। তো মই আজি ইয়াত মানে মোৰ কিছু এই সেইকাৰণে ডাঙাজি মই আকৌ চাই নাই প্ৰিপেৰেশ্যন আকৌ নাই। তো যাৰ কাৰণে মোৰ লগত মানে যোনবিলাক এটা বিল্লা চলি আছে এওঁতো মানে পূৰা চাইছে বুলি ক'লোঁ। আৰু এই ই নেদে বাৰু, ইয়াৰ কথা বেলেগ কথা। আমাৰ কিন্তু এখেতসকল তো এখেতে এই এটা বহি আছে, তোমাৰ জুম কৰিব নোৱাৰি বাৰু। আৰু এই তুমিতো জানোৱেই কেমেৰাৰ মালিক য'ত ই তোমাৰ মানে এনি টাইম পঢ়াতে লাগি থাকে। তো এনান তো ট্ৰাই কৰিছে। তো এনান কথা যে এতিয়া মই দিবা নোৱাৰিম, বহুত দুখৰ কথা। কালি বিয়া খাব গৈছোঁ, আজি আচলতে মই বিয়া খাব গৈছোঁ, যাৰ কাৰণে মই এতিয়া আকৌ কৰিব পৰা নাই। এতিয়া মই এতিয়া এনা আনিছোঁ, এতিয়া মই কি কৰিছে এই মানে কেনা মানে যোনটো মানে ইণ্টেলিজেঞ্চ চলি তো তাতো দেখাতে গম পায় যে তাহোন কেনা ধৰণৰ দেখাতে গম পায় লেতেৰা নহয় মানে অন্তৰৰ পৰা চাবা, অন্তৰৰ মানে তাৰ মানে মাইণ্ড ছেট একদম পূৰা ফ্ৰেছ হৈ থাকে। তো মোৰ আকৌ তই নাই এলাখান মাইণ্ড ফ্ৰেছ মই তো এইকাৰণে মই কওঁ যে মোৰ আকৌ নহ'ব। আৰু মই এতিয়া যি মানে দিবাৰ কাৰণে মই সম্পূৰ্ণ অলপো মানে মোৰ একো নাই মানে বুলি ক'ব আজি মই প্ৰতিযোগিতা দিবাইছোঁ। মই লেখছোঁ প্ৰতিযোগিতাৰ কাৰণে বহুত ডাঙৰ ৰচনা লেখছোঁ, এই এখন বহুত ডাঙৰ ৰচনা, কিন্তু এতে মোৰ যে কিবা লেখা লগা আছে আকৌ নাই। আমাৰ যোনটো আমাৰ মানে এই সদন্য যোনটো আমাৰ এইটো তেওঁৰ নাম কি নাজানো, নয়নজ্যোতি আৰু নাম জানো মানে আজি কি বুলি কয় এইটো নাজানো, ডিবেট চেক্ৰেটাৰী। তেওঁ মানে বহুত মানে প্ৰতিভা নাই, তেওঁ বহুত প্ৰতিভাশালী ল'ৰা। তো তেওঁৰ কাৰণে মানে এটা হাত চাব লাগে। ভৱিষ্যতে ইয়াৰ উজ্জ্বল আছে। তো এয়ে আৰু আমাৰ মানে মূল বিষয়টো কি জানে আপোনালোকে, আমাৰ যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো ইয়াৰ জৰিয়তে মানে আমাৰ কি সুবিধা হৈছে কি অসুবিধা হৈছে, তো তাৰ জৰিয়তে আমি এতিয়া মানে সকলোৱে মানে সেৱাৰ বিষয়ে ক'ব। সেৱাৰ বিষয়ে সকলোৱে ক'ব। তো মানে এতিয়া চাব আমি যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কি মানে সুবিধা হৈছে কি অসুবিধা হৈছে, তো তাৰে বিষয়েখিনি আমি যদি জানিব লাগে, তো যি বুজাব লাগে আমি তাৰে বিষয়ে মানে বেলেগ ক'ব সেইখিনি কথা আৰু। তো ইয়াত মানে বহুতো আমাৰ মানে গণ্যমান্য ব্যক্তিসকলক বা আমাৰ ছাৰ থাকোঁ অধ্যক্ষ মহোদয় যিসকল ব্যক্তি আছে চব সকলোবোৰ থাকিব। তো